কিশোৰ আছে সমগ্ৰ অসমবাসীক কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল। এতিয়া লৈ আহিছোঁ এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ' দেখাৰ লগে লগে আপোনালোকৰ সকলোৱে চকুলো বৈ আহিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে এনেকুৱা ধৰণৰ নিউজ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰত্যেকজন মানুহে এটা সপোন থাকে, কিন্তু সেই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰত্যেকজন মানুহ সক্ষম নহয়। আমাৰ মৰমৰ অভিনেতা কিশোৰ দাসৰ আছিল এটা সপোন যে এখন ধুনীয়া ঘৰ সাজি ভালদৰে জীৱন অতিবাহিত কৰা, কিন্তু সেই সপোন পূৰণ নহওঁতে সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল আমাৰ মৰমৰ অভিনেতা কিশোৰ দাস। চাই লওঁ আহকচোন কিশোৰ দাসৰ সপোনৰ ঘৰখনৰ এটা সৰু ভিডিঅ' ক্লিপ।